নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকললৈ মই ৰাভা বয় চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ বছৰৰ সকলো সময়তে কৰিব পৰা বিভিন্ন ফলৰ ভিতৰত কল অন্যতম। অসমৰ চুকে কোণে পাহাৰ ভৈয়ামে সকলো সময়তে খেতি হ'ল কল অতি সহজে কৰিব পাৰি। আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত কল এবিধ হ'ল উৎকৃষ্ট ফল। কল ফলবোৰত চিটো সাৰ ল ৰাইফেনফিন আদি পোৱা যায়। পৃথিৱীত উৎপাদন হোৱা আধা অংশই পকা কল হিচাপে ব্যৱহাৰ কৰা হয় আৰু বাকী আমি পাচলি হিচাপে ব্যৱহাৰ কৰোঁ। অসমৰ জলবায়ুৰ মাটিত কল খেতিৰ বাবে উত্তম। কলৰ খেতিৰ বাবে বিভিন্ন প্ৰকাৰৰ মাটিত কৰিব পৰা যায়, যদিও ধুমুজা মাটিত বেছি ভাল। যিবোৰ মাটিত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰ থাকে আৰু বাৰিষা পানী জমা নহয় তেনে মাটিত কল খেতিৰ আইনশেষ কৰিব পাৰি। কলৰ বিভিন্ন জাত পোৱা যায়, যদিও বজাৰত কিছু নিৰ্দিষ্ট জাতিৰহে চাহিদা বেছি। গতিকে বলক এতিয়া এজন সাধাৰণ কলৰ খেতিয়কৰ সৈতে ভিডিঅ'টি চাওঁ। সাহেব কল বুলি কয় আৰু ইয়াৰ মাজে মাজে মালভোগ কল আছে। মালভোগ কলত ইয়াত মোটামুটি বছৰত 3বাৰকৈ সাৰ দিলে হয়। 3বাৰ সাৰ দিলে হয়। এতিয়া 3 বছৰকৈ ৰাখিব পাৰে। 3 বছৰকৈ ৰখাত এতিয়া বৰ্তমান এটা অনিষ্ট নকৰে, তাৰ মানে গাছ নমৰে, গাছ মৰি নাযায়। কি বেমাৰ অলপ কম আছে সাহেব কলৰ, কিন্তু মালভোগ কলৰ বেমাৰটা অলপ 1 বছৰৰ পৰা 2 বছৰ খাব খুজিলে মানে অলপ হেৰি হৈ যায়, ডিফিক হৈ যায়। 6 আঁকি আছে এতিয়া বৰ্তমান। এতিয়াকে আঁকি দেখা পাইছা 5 আঁকি আছে। 5 আঁকিৰ ভিতৰত আৰু 6 আঁকিমান আছে। এখন পুলি, এগুলা পুলি আছে ইয়াতে মোটামুটি 13 ডাল মান কৰি থাকে। এডাল সাহেব কলিৰ পুলি এৰি গাছত 13 ডালকৈ থাকে। 13 ডালকৈ পুলিৰ ভিতৰত আমাৰ ইয়াক 10 টকাকৈ বিকিব লাগে। প্ৰথম ছিজনত প্ৰথম ছিজনত তাহা ওলাই নিব, এইখিনি আমি 150 টকা এৰি 10 টকাকৈ এডাল পুলিত দিব লাগে। যেতিয়া ইফালে বাঢ়ি আহিব নহয়, এতিয়া কলফুলটা ভাঙাই দিব লাগিব। এই ভাঙাই দিলোঁ, এতিয়া ভাঙাই দিব লগা বাইতে আৰু বেছিকৈ হেৰি হৈ গ'লে তাৰপিছত ইফালে এই কলফুঙৰ ইফালে পুচি যাব। এই সাহেব কলৰ হেৰিটা শিকায়, কিন্তু এই আগতে হেৰি কৰিব লাগিব। বিকোঁ এইকেইটা তাৰ মানে আশী কম আছে। আশী কম থকাৰ কাৰণে আমি 150 টকাকৈ বিকা হৈ গ'লে আৰু অলপ ইয়াৰ কৰি ডাঙৰ হ'লে 6 আশী হ'লে মানে আমি 200 টকাকৈ বিকোঁ। 6 আশীৰ পৰে তাৰপিছত এগাশী কম হ'লে আমি 150 টকাকৈ বিকিব লগা বাধ্য নাই। আৰু তাৰপিছত এইবিলাক বাঁহৰ মূৰা আছিল। বাঁহৰ মূৰাত আমি কল বাগানৰ মাজে মাজে বাঁহৰ চুবা থকাখিনি কচু ৰুই দিলোঁ, কচুও হয়। তাৰপিছত ইফালে মাজে মাজে তামোলৰ ৰোৱা অলপ ব্যৱস্থা কৰিছোঁ। এইবিলাক কচু আছে, কচু চব বাঁহৰ কচু। এতিয়া কচু আমি গাৰো কচু বুলি কয়। এতিয়া গাৰো কচু বুলি কয়। তাৰপিছত এইফালে নাই আৰু এইফালে বেলেগ নাই। খালি মুঠতে আমি তামোল পুলি ৰোৱাৰ কাৰণে এটা সুবিধা লৈছোঁ আৰু কল পুলি দিয়াৰ হেৰিতে বা কল পুলিৰ হেৰিত তামোল পুলি মুখা আৰিকো পায়, যাতে ঠাণ্ডা পৰা হেনাৰিকি এইগিলাখান আমি